Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মৌচুমীজ ডায়েৰীৰ আন এটা ব্লগলৈ। আজি আকৌ দেৰগাঁও ৰাগিনী ষ্টুডিঅ'ত মই আছো। ইয়াতে এটি সুন্দৰ গানৰ আকৌ ৰেকৰ্ডিং হৈছে, সেইবাবে আহিলো। গীতটিৰ বিষয়ে অকণমান প্ৰথমতে আমি ৱাজিদুৰ ৰহমানৰ পৰা অকণমান শুনি লওঁচোন। আহকচোন তেনেহ'লে গীতটোৰ বিষয়ে অকণমান জানি লওঁ। এয়া আমাৰ ৱাইজদা হয়, ৱাজিদুৰ ৰহমান। মই আকৌ বুটুকা বুলি মাতো। বুটুকা কওকচোন গীতটোৰ বিষয়ে অকণমান। এটা আচলতে ভোজপুৰী গান, এটা লোকসংগীত ভোজপুৰী। ভাৰতবৰ্ষৰ বিখ্যাত ভোজপুৰী গায়ক শাৰদা সিনহাই গাইছিলে। এই গীতটোত আচলতে কৈছে যে কইনাই দৰাক আচলতে বিয়াৰ পিছত হেৰা বুলি বা হেৰি বুলিও নজগায়, আচলতে কেনেকৈ জগায়, আকাৰ ইংগিতে কেতিয়াবা জগাবলগীয়া হয়, খাৰু বজাই বজাই জগাই দিয়ে। এইটোকে কৈছে গীতটোত, আপোনালোকে শুনিব। বন্দিতাই গাইছে, খুব ধুনীয়াকৈ গাইছে। আচলতে তাই যদি বিহাৰী ছোৱালী নহয়, তাই দত্ত ছোৱালীহে, তথাপিও বিহাৰী বিহাৰী লাগিছে, দেখা শুনিয়ে লাগিছে আজি বিহাৰী বিহাৰী, তথাপিও তাই গানটো খুব ধুনীয়াকৈ গাইছে। আপোনালোকে শুনিব। এয়া আমাৰ মাজত বন্দিতা, সম্বন্ধত আচলতে ক'বলৈ গ'লে মোৰ ননন্দী হয়। তাই গানটো বৰ সুন্দৰকৈ গালে। তাই গানটোৰ বিষয়ে অকণমান ক'ব, আপোনালোকে শুনকচোন। গানটো মই মোৰ গুৰু কুন্দন উপাধ্যায় বাইদেউৰ পৰা শিকিছোঁ। তেওঁ বহুত ধুনীয়াকৈ মোক গানটো শিকাইছিলে। আৰু এই গানটো গাবলৈ মই আজি সম্প্ৰীতি মিউজিক ক্ৰিয়েশ্যনৰ এটা লাইভ ভিডিঅ'ৰ কাৰণে গাবলৈ আহিছোঁ। গানটো খুব ধুনীয়া হৈছে। আপোনালোকে গানটো চাবৰ কাৰণে সম্প্ৰীতি মিউজিক ক্ৰিয়েশ্যনৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। ছাবস্ক্ৰাইব কৰাৰ পাছত আপোনালোকে যদি ভাল লাগে গানটো চাই, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু মই যিহেতু ভোজপুৰী ছোৱালী নহয়, মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে, মই এজনী অসমীয়া ছোৱালী হৈ গানটো গাইছোঁ। চ' আপোনালোকে যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু মোৰ লগত সংগত কৰিছে ৱাজিৰ দা আৰু ঋতুপন দা, আৰু লগতে গীটাৰ বজাইছে আৰু কীবৰ্ড বজাইছে মোৰ দাদা। দেখিলে কিমান সুন্দৰ হৈছে গানটো। আপোনালোকে সম্পূৰ্ণৰূপে চাব সম্প্ৰীতি মিউজিক ক্ৰিয়েশ্যনত। মোৰ আগৰটো ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত মোৰ লিংকটো দি থোৱা আছে, পুনৰবাৰ আপোনালোকক দি দিম বাৰু। আপোনালোকে সম্পূৰ্ণৰূপে চাব, নিশ্চয় ভাল পাব। আৰু এনেকৈ মই আকৌ এনেকৈ আহি থাকিম, ৰাগিনী ষ্টুডিঅ'লৈ আহি থাকিম, এনেকৈ আপোনালোকক গান দেখাই থাকিম, শুনাই থাকিম। আজিলৈ আহিছোঁ, সামৰণি মাৰিছোঁ ইমানতে মোৰ ভিডিঅ'টোৱে। পুনৰবাৰ আপোনালোকলৈ আন এটি নতুন ভিডিঅ' লৈ ভ্লগ লৈ আহিম। মই মৌচুমী, আজিলৈ আহিছোঁ। বাই বাই।